Hello everyone. আজি ভিডিঅ'লৈ সবকে স্বাগতম জনাইছো। বৰষুণ দি আছে, সো ভাবিলো আৰু এটা নতুন ৰেচিপি বনাও। তো হয়, আজিৰ ৰেচিপিটো হৈছে হাঁহৰ মাংসৰ লগত আলু আৰু কোমৰা। ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো। হাঁহৰ মাংসৰ ৰেচিপিটো মই সেকেন্ড টাইম বনাই আছো। ফাৰ্স্ট টাইম বনাওতে আপোনালোকে ৰেচিপিটো বহুতখিনি মৰম দিছিলে। তো আকৌ এবাৰ নতুন ষ্টাইলত বনাম আপোনালোকে চাই থাকিব। পিয়াজখিনি কাটি লৈ আছো মই। মাংসটো ধুনীয়াকৈ ধুই থৈছিলো। এতিয়া মই পিয়াজখিনি এড কৰি দিলো। আদা নহৰু পেষ্টটো এড কৰিছিলোৱে। এতিয়া তেল দি দিম আৰু পাউডাৰ মছলাবোৰ এড কৰি দিম। এড কৰি মই গোটেইখিনি মাংসৰ লগত মিক্স কৰি মই আধা ঘণ্টামান থৈ দিম। আপোনালোকে এনেকৈ মিক্স কৰি ল'ব। এটো চাওক এনেকৈ মিক্স কৰি আধা ঘণ্টামান থৈ দিব। এতিয়া মই গেছটো অন কৰি ললো। কেৰাহীটো বহাই দিলো। অলপ টাইম কেৰাহীটো গৰম হ'বলৈ থৈ দিলো। কেৰাহীটো গৰম হোৱাৰ পাছত মই তেলটো দি দিলো। তেলটো দিয়াৰ পাছত আৰু তেলটো গৰম হ'বলৈ থৈ দিলো। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া মই তেজপাত দুটা ছিঙি দি দিলো। লগতে শুকান জলকীয়া কেইটামান ছিঙি দি দিলো। অলপ টাইম ধুনীয়া ফ্ৰাই হোৱাৰ পাছত এতিয়া মই পিয়াজখিনিও দি দিম। পিয়াজখিনি দি অলপ টাইম মই ফ্ৰাই কৰি ল'ম। এতিয়া মাংসটো মই এড কৰি দিম। এড কৰি মাংসটো ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। আৰু আপোনালোকে যোনে যোনে মোক সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। ধুনীয়াকৈ ফ্ৰাই হৈ আছে, এইটো চাব পাৰে। হালধি অলপ কম হোৱাৰ বাবে মই অলপ হালধিও এড কৰি দিম এতিয়া। লগতে অলপ কেঁচা জলকীয়া পেষ্টও দি দিম, কাৰণ অলপ জ্বলা ভাল পাওঁ মই। এতিয়া মই নিমখ দিয়াই নাছিলোঁ নহয়, এতিয়া নিমখটো এড কৰি দিওঁ। চাওক মাংসটো কেনেকুৱা হৈ আছে। মাংসটোৰ পৰা পানী ওলাই আছে। মাংসখিনিৰ পৰা যেতিয়ালৈ পানীখিনি শেষ নহয় আৰু ফ্ৰাই কৰি থাকিম মই। পোন্ধৰ মিনিটমান ফ্ৰাই কৰাৰ পাছত ধুনীয়াকৈ মাংসটোৰ পৰা তেল ওলাই আহিছে। এতিয়া মই কাটি থোৱা আলু আৰু কোমোৰাখিনি এড কৰি দিম। এনেকৈ আৰু 5 মিনিটমান ফ্ৰাই কৰি থাকিলোঁ মই। কি ধুনীয়া হৈছে চাওক। এইটো চাব পাৰে ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই পানী এড কৰি দিম।
পানীও দিয়া হৈ গ'ল এতিয়া মই 15 মিনিট মান আৰু বইল হ'বলৈ থৈ দিম তাৰ পিছত মোৰ ৰেচিপি ৰেডি হৈ যাব ফাইনালি মোৰ ৰেচিপি ৰেডি এইটো চাব পাৰে কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাব যদিহে ভাল হৈছে ঘৰত এবাৰ ট্ৰাই কৰি চাব ৰেচিপিটো আৰু মোক এতিয়ালৈ যোনে যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ ভিডিঅ'টোত আপোনালোকে মৰম দিব বুলি আশা থাকিলে